যদি আপুনি ডায়েবেটিছ ৰোগী আৰু আপুনি যদি সদায় ৰাতিপুৱা উঠিয়ে সকলোতকৈ প্ৰথমে ব্লাড চুগাৰ চেক কৰে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। কাৰণ মই আজি আপোনাক কম 6টা এনেকুৱা বস্তুৰ বিষয়ে যিকেইটাক আপুনি সঠিক সময়ত সঠিক ধৰণে খাবলৈ আৰম্ভ কৰি দিলে ডক্তৰৰ ওপৰত আপোনাৰ নিৰ্ভৰশীলতা লাহে লাহে কমি যাব। কিন্তু ভুল ধৰণে খোৱা বস্তুৱে আপোনাৰ ব্লাড চুগাৰ আৰু খেলিমেলি কৰিব পাৰে। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাব। মই ভিডিঅ'টোৰ শেষত এনেকুৱা এটা ভুলৰ কথা ক'ম, যিটো ভুল 90% ডায়েবেটিছ ৰোগীয়ে সদায় কৰে আৰু তাৰ পিছত কয় কিবা এটা খালেই চুগাৰ বাঢ়ে। বেছিভাগ মানুহেই ভাবে ডায়েবেটিছ মানে হৈছে মিঠা বন্ধ। কিন্তু সত্য কথা এইটো যে ডায়েবেটিছ হৈছে ভুল খাদ্য খোৱা, ভুল সময়ত খোৱা আৰু ভুল অভ্যাসৰ পৰিণাম। যদি আপুনি সঠিক খাদ্য খায়, তেতিয়া চুগাৰ কণ্ট্ৰলত থাকিব আৰু শৰীৰে নিজে হিল কৰিবলৈ আৰম্ভ কৰিব। আজি মই আপোনাক ক'বলৈ গৈছোঁ 6টা নেচাৰেল বস্তুৰ কথা, যিয়ে চাইণ্টিফিকেলিও চুগাৰ কণ্ট্ৰল কৰাত সহায় কৰিব। 1. মেথি গুটি। মেথি গুটি ডায়েবেটিছৰ কাৰণে ৰামবাণ ঔষধ হয়। ই ইনচুলিন চেনচিটিভিটি বঢ়াই দিয়ে, চুগাৰ সোনকালে কম কৰাত সহায় কৰে। কেনেকৈ খাব? ৰাতি 1 চামুচ মেথি গুটি পানীত তিয়াই থৈ দিব। ৰাতিপুৱা খালী পেটত চোবাই চোবাই খাব। ইয়াৰ পাছৰ বস্তুটো মেথি গুটিতকৈও বেছি শক্তিশালী। 2. ডালচেনি। ডালচেনি মাত্ৰ মছলা নহয়, ই এক নেচাৰেল ইনচুলিন বুষ্টাৰো হয়। আহাৰ খোৱাৰ পিছত ব্লাড চুগাৰৰ লেভেল হঠাৎ বাঢ়ি যোৱাত বাধা দিয়ে। ই মেটাবলিজম দ্ৰুত কৰে। কেনেকৈ খাব? আধা চামুচ ডালচেনিৰ গুড়ি কুহুমীয়া গৰম পানী বা চাহৰ সৈতে খাব পাৰে। সতৰ্কবাণী: অধিক পৰিমাণে নাখাব। এতিয়া যিটো বস্তুৰ কথা ক'বলৈ ওলাইছোঁ সেয়া প্ৰতিটো পাকঘৰতে থাকে, কিন্তু মানুহে ইয়াৰ শক্তিৰ বিষয়ে নাজানে। 3. কেৰেলা। কেৰেলা সোৱাদত তিতা হ'ব পাৰে, কিন্তু ডায়েবেটিছৰ ক্ষেত্ৰত ই আটাইতকৈ মিঠা ঔষধ। ই প্ৰাকৃতিক ইনচুলিনৰ দৰে কাম কৰে, লিভাৰ আৰু পেনক্ৰিয়াছক শক্তিশালী কৰে। কেনেকৈ খাব? সপ্তাহত 3-4 বাৰ তৰকাৰী বা ৰস হিচাপে খাব পাৰে। কিন্তু যদি আপুনি কেৰেলা খাই ভাল নাপায়, তেন্তে পৰৱৰ্তী বস্তুটো আপোনাৰ বাবে। অ'টছ। অ'টছ ডায়েবেটিছ ৰোগীৰ বাবে আটাইতকৈ নিৰাপদ কাৰ্বহাইড্ৰেট বুলি গণ্য কৰা হয়। ই ফাইবাৰত চহকী, চুগাৰৰ মাত্ৰা লাহে লাহে কমাই দিয়ে, বহু সময়লৈ পেট ভৰাই ৰাখে। কেনেকৈ খাব? শাক-পাচলিৰ সৈতে নিমখ দিয়া অ'টছ খাব পাৰে। চেনি বা মিঠা বস্তু যোগ নিদিব। এতিয়া যিটো বস্তুৰ কথা ক'ম সেয়া ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাৰ লগতে হৃদযন্ত্ৰকো সুৰক্ষিত ৰাখে। আখৰোট আৰু বাদাম। অল্প পৰিমাণৰ ডাৰ্ক ফুডছ ডায়েবেটিছৰ বাবে অমৃতৰ দৰে। ইয়াত থকা গুড ফেটে চুগাৰৰ মাত্ৰা হঠাৎ বাঢ়ি যোৱাত বাধা দিয়ে। ইনচুলিন ৰেজিষ্টেন্স হ্ৰাস কৰে। কেনেকৈ খাব? দিনটোত 2টা আখৰোটৰ লগত 4টা তিওৱা বাদাম খাব পাৰে, কিন্তু একেবাৰে শেষৰ বস্তুটো আটাইতকৈ সস্তীয়া আৰু আটাইতকৈ শক্তিশালী। কুহুমীয়া গৰম পানীৰ লগত নেমু। পুৱাৰ 1 গিলাচ কুহুমীয়া গৰম পানী আৰু নেমুৱে আপোনাৰ সম্পূৰ্ণ মেটাবলিজম ৰিছেট কৰি দিয়ে। ই শৰীৰ ডিটক্স কৰে, চুগাৰৰ শোষণৰ গতি
ধীৰ কৰে। মনত ৰাখিব, খালী পেটত খাব, নিমখ বা চেনি নিদিয়াকৈ। এতিয়া কম আটাইতকৈ ডাঙৰ ভুল যিয়ে ছুগাৰৰ মাত্ৰা বৃদ্ধি কৰে। আটাইতকৈ ডাঙৰ ভুলটো কি জানেনে? আহাৰ গ্ৰহণ নকৰা, বহু সময়ত ভোকত থকা, এইটো ভবা মইতো ঔষধ খাই আছোৱেই। এই অভ্যাসবোৰেই আপোনাৰ ছুগাৰৰ মাত্ৰা উঠানমা কৰায়। নিয়মিত সচেতনতাই হৈছে ইয়াৰ প্ৰকৃত সমাধান। ডায়েবেটিছ কোনো শাস্তি নহয়, ই মাত্ৰ এটা সংকেত যে শৰীৰক অলপ যত্নৰ প্ৰয়োজন। যদি আপুনি অনুশাসনৰ সৈতে এই 6টা বস্তু গ্ৰহণ কৰে, তেন্তে আপুনি এজন সুস্থ মানুহৰ দৰে জীৱন যাপন কৰিব পাৰিব। যদি এই তথ্য আপোনাৰ কামত আহিছে, তেন্তে লাইক নিশ্চয় কৰিব আৰু লগতে শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ এটা শ্বেয়াৰে আন এজন ডায়েবেটিছ ৰোগীক সহায় কৰিব পাৰে। আৰু যদি আপুনি প্ৰাকৃতিক উপায়েৰে সুস্থ হৈ থকাৰ সঠিক তথ্য বিচাৰে, তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, কাৰণ ইয়াত আমি বেমাৰৰ নহয়, সমাধানৰ কথা পাতোঁ। আপুনি সুস্থ হৈ থাকক, এয়াই আমাৰ উদ্দেশ্য।